हेलो गाइस व्हाट्सअप एंड वेलकम बैक टू आवर चैनल। तो आज আমি ক'ত যাই আছো ভাই তো আজি আমি যাই আছো নলবাৰী প্লেনেটৰিয়াম চাবৰ কাৰণে। মানে বহুত দিন আমি ক'ব ফুৰবা চুৰবা জনা অংকুৰৰ মই ধৰি বহি বহি মানে গাৰ মানে সেই হৈছে আৰু মানে গা ওজন ওজন লাগি গৈছে ঘুমে ঘুমে। ই দিনটো মোবাইল খেলি থাকে, মানে মোবাইল খেলা খেলি থাকে, মই মোবাইল চাই থাকোঁ দিনটো, চিনেমা টিনেমা চাই থাকোঁ। তো আজি ভাবিলোঁ আমি অলপমান ফুৰি আহোঁ, মানে নলবাৰী যাই আছোঁ প্লেনেটৰিয়াম চাবা। তো প্ৰথমতে আমি যাই আছোঁ বৰমাকলৈ গাড়ীত বাইকত যাই কিনে আছোঁ, তাতে বাছত যাম। মানে বাইকত আৰু তেল ইমান খৰচা কৰিব নোৱাৰি না, আৰু যিহেতু লাইচেঞ্চ চাইচেঞ্চ নাই সেইকাৰণে বৰ্তমান এতিয়া আমি বৰমাকলৈ যাই আছোঁ বাইকত, তাৰপিছত যাই আছোঁ এই বাছত। মানে আমাৰ মানে প্লেনিংটো চেঞ্জ হৈ গ'ল গাইজ। এতিয়া আমি বাইকেৰে যাম বুলি ভাবিছোঁ, মানে বাছত নাযাওঁ আৰু ডাইৰেক্ট আমি বাইকেৰে যাম, ডাইৰেক্ট নলবাৰী যাওঁ উঠি উঠাই যাই কিনে। এইফালে ৰাস্তাটো খালীয়ে, এতিয়া প্ৰব্লেম বেলেগ একো নাই, লাইচেঞ্চটো মোৰ আছেই, কিন্তু এতিয়া প্ৰব্লেম এটাই হয় খালি হেলমেটটো আনিব নহ'ল। সেইকাৰণে পুলিচে যাব লাগিব, বেলেগ একো প্ৰব্লেম নাই, সেইকাৰণে বাইকেৰে যাম এতিয়া আমি। তো গাইজ আমি অলপমান ৰখি গৈছোঁ চায়াত, মানে আমি ইয়াতে আমি ভাবিলোঁ বৰমানে বাইকত যাম, তাৰপিছত ভাবিলোঁ আমি কি বুলি কয় বাছত যাম, কিন্তু তাৰপিছত অকস্মাত মানে প্লেনিংটো চেঞ্জ হৈ গ'ল। তাৰপিছত ভাবিলোঁ আমি বাইকতে যাম দে আৰু। চ' বেলেগ প্ৰব্লেম একো নাই, খালি হেলমেটটো অনা নাছিলোঁ। এতিয়া অলপমান সেইকাৰণে ভিতৰতে জেগা দি যাই আছোঁ, জেগা কাৰণে কিছুমানটো চিনি পাবই। তো এতিয়া আমি মানে গাঁৱৰ মাজতে যাই আছোঁ, আৰু এতিয়া নলবাৰীলৈকে যাম। আৰু দাড়ি চাৰি কাটি কিনে মানে অলপমান খালী লাগছে মুখখন, গাই মোৰ লগা হৈছে, কিছুমানটো ক'বই মোক। উপায় নাই আৰু, মানে ভাবছিলোঁ লাম্বা কৰিম দাড়ি চাৰি, মানে অকস্মাত আৰু প্লেনিং চেঞ্জ, আৰু মানে কি হয় কাটি দিলোঁ অকস্মাত, আৰু নিজে নাজানো কিয় কাটিলোঁ। সেইকাৰণে আজি হয়তো চুলিও কাটিব পাৰোঁ অলপ চলপ, মানে তাৰ পৰা আহি কিনে চাই কিনে আজি চুলিও কাটি দিম। মানে প্লেনিংটো অকস্মাত চেঞ্জ হৈ যায়, ভাবি লওঁ কেতিয়াবা এতিয়া লাম্বা কৰিম, কেতিয়াবা এটা কাটিম, কি হয় গমেই নাপাওঁ আৰু। অংকুৰ চুলি কাটবি না লাম্বা কৰিবি? চুলি কাটিম মানে ভাবোঁ লাম্বা কৰিম, অকস্মাত কিয় আৰু কাটো নাজানো, চবৰতো হয়ে, এইটো বহুতৰে দেখা পাইছোঁ মানে হয়ে। সেইকাৰণে আমি যাওঁ, মানুহ চানুহ আহি আছে অলপমান, নলবাৰীলৈ যাওঁ, যাই কিনে চাওঁ। এতিয়া মানে 100 টকা তেল ভৰাই লওঁ, এতিয়া ভৰাইছিলোঁ 20 টকা 50 টকাৰ, এতিয়া বোলে 100 টকাৰ, এতিয়া 100 টকাৰ। গাইজ আমি আহিবলৈ নলবাৰীৰ বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহ, কিন্তু দেখাত মানুহ চানুহ নাই, খালী তাৰমানে খালী নাই, কি গেট চেট বন্ধ। আমি এতিয়া চাওঁ ভিতৰত যাই কিনে কি আছে কি নাই। ঘূৰা বোলে চকুত কিয় সোমাইছি, কি সোমাইছি তাৰ কি হে ভাই, তালা মাৰা ও শেষ। ও ভাই মাৰো, মুঝে মাৰো। কি ক'ব গাইছ, মানে এখন হৈছে নলবাৰীৰ তাৰকা গৃহ, আৰু এইটো চাওক তালা মাৰা। কি ক'ব আৰু আমাৰ লাখ আপোনালোকে কি ক'ব। তো আমি ইমান কষ্ট কৰি বাইকত আহিলোঁ, প্ৰথমতে ভাবিলোঁ গাড়ীতে বাছত আহিম, বাছত নাহিলোঁ, আমি আহিলোঁ বাইকত। আহি কিনে এতিয়া চাওঁ যে তালা মাৰা আছে, ইয়াতে কিবা লেখা আছে, কি লেখা আছে নো, যান্ত্ৰিক বিজুতি প্ৰদৰ্শনী চব বন্ধ কৰা হৈছে। ইয়াৰ এইগিলান আমি গমেই নাপাওঁ। আমি মেপত চাইছিলোঁ, মেপত চোৱাতে আছিল যে শনিবাৰে 12টালৈকে খোলা থাকে, সেইটো আমি চাইছিলোঁ। তো এতিয়া 12টা বাজেই নাই, কিন্তু এতিয়া বন্ধ আছে। এতিয়া কি কৰোঁ, উপায় নাই আৰু, গাড়ীত তেল খৰচা কৰি বিৰিয়ানী খাব যাম, উপায় নাই। এতিয়া বিৰিয়ানী খাব যায় বোলে, দেওবাৰ যি হৈছে আৰু উপায় নাই। তো এইখন বাহিৰতে চাই লওক, আৰু এখন হৈছে তাৰকা গৃহ প্লেনেটৰিয়াম নলবাৰীৰ। ভাবছিলোঁ একবাৰ নলবাৰীৰ প্লেনেটৰিয়ামটো চাম, তো এইটো হৈছে তাৰকা গৃহ। বাহিৰৰ এইগিলাখন গাছ চাছ আছে, দেখাম বুলি ভাবছিলোঁ, চাই লওক কি আছে কি নাই। সেইটো বহা খাদ্য কিবা কিবি আছে তাতে। তো সেয়ে আৰু উপায় নাই, দেখা নাপালোঁ, আমি চাব আহিছিলোঁ। আৰু কি নাবা আহোঁ নাহোঁ আৰু ক'ব নোৱাৰোঁ, আৰু যিহেতু আজি লঘু হ'লোঁ। বেলেগত যাম আৰু তো এতিয়া বেলেগ চাওঁ, কিবা বেলেগ যদি নলবাৰীত কিবা চাব লগা জেগা আছে, সেই চাই অলপমান মেপত চাই লওঁ, তাৰপিছত যাওঁ আৰু। ভাত খোৱা নাই, পুৱা লগানে জগানে আহিলোঁ, উপায় নাই আৰু ধেই। এতিয়া ভিতৰততো যাব নাপালোঁ, এইটো বাহিৰতে দুটা বাটা ফটো উঠলোঁ। থাম্বনেইলটোতো দিমেই, গেৰাণ্টি আছে। থাম্বনেইলটো আপোনালোকে চাই কিনে যদি চাব আহে চাব, কাৰণ যিহেতু আমি লঘু হ'লোঁ, তো থাম্বনেইলটো চাই কিনেতো আপোনালোকে ভিডিঅ'টো চাব আৰু। তো বাহিৰত কেইটামান ফটো চটো উঠলোঁ, আৰু যাই কিনে এতিয়া আমি ক'ৰবাত যাম, খাৱা চাবা কিবা আছে যদি চাই আহোঁ, বাই। তো গাইজ মানে কি হ'ব, এই বেটাৰীখনত মানে 4-5জনমান মানুহ চাব আহিছিল, টাউনত এতিয়া ৰখি আছে।
আমি বহি আছোঁ দে চাবা আহি কিনে আৰু এই মানুহ বহি আছে দে দুটা ছাগাল চাই কিনে প্লেনত ধৰে মানে মোৰ ছাগাল বঢ়িয়া দুটা ছাগাল আছে ছাগাল চাই কিনে যাওঁ এতিয়া আমি এখন কিতাপ খুলব না 3 মান হলে বেয়া তো গাইজ মানে এখন গাড়ীত 5টামান মানুহ আছিল তাহোনো মানে বেচৰা আৰু চাবৰ কাৰণে আছিল আৰু ফেমিলি আছিল নেকি ফেমিলি হবাই তো চাবৰ কাৰণে আহিলে আহি কিনে ঘূৰি গে আৰু আমি এখন কিবা দোকানেই আছিল চাগে এখন দোকানেই হ'ব ভাঙা চিঙা দোকান তেতিয়া আমি বহি আছিলোঁ বঢ়িয়াকৈ ভাল লাগছি আমাৰ দৰে বেলেগো ঘূৰি গেলাক মানে কি বোলে এতিয়া মেচিন বহিছে মেচিনৰ কাৰণে মানে 3 মাহমান বোলে হ'লে বন্ধ হৈ আছে এতিয়া আমিতো গম নাপাওঁ 3 মাহ মানে বন্ধ আছে বুলি তো এতিয়া আহিলোঁ লঘু হ'লোঁ বেলেগো লঘু হ'লাক ভাল লাগে তো এতিয়া আমি কিবা খাবা চুলি গেলা কাটিম মানে চুলি গেলা গৰম যিহেতু হৈছে বিহু যিহেতু হৈছে মানে এতিয়া চুলি গেলা কাটিম আমি মানে ভাবছিলোঁ প্ৰথমে লাম্বা কৰিম কিন্তু আমাৰ নাই চুলিও কাটব চুলি ময়ো কাটিম এতিয়া যিহেতু মিলেনিয়াৰ চাব নাপালোঁ এতিয়া চুলি কাটিম যাই কিনে ঘৰত যাম আৰু কিবা খাব যাম এতিয়া পাৰলি বিৰিয়ানী খাম খাব বিৰিয়ানী পইচা হ'লে 1 টকাও নাই বিৰিয়ানী খাই মোৰ পইচা দি আনিছোঁ তাক বিৰিয়ানী খাম গাইজ এতিয়া বিৰিয়ানী খাব পইচা 1 টকাও নাই আপোনালোকক দেখাম দিয়ক বিৰিয়ানী কেনে দেখি বিৰিয়ানী দেখাবই যে আমি খাই চাই অলপ যাওঁ আৰু আমি বিৰিয়ানী খাব আৰু মেৰিগ'ল্ড বিস্কুট তো মানে আমি ভাবিলোঁ চাওক আমি চাহ খাই আছোঁ গাখীৰ দিয়া চাহ আৰু নিউট্ৰিচন বিস্কুট তো ইয়াতে কাহিনীটো অলপমান পিছত কৈছোঁ মানে মানুহ চানুহ অলপ পিছত কৈছোঁ ৰ'ব এই গাইছ চাওক পানী নামি আছে তো গাইছ কাহিনীটো ক'ব লাগিছিলে তো মানে আমি যাই আছিলোঁ গাড়ীখনত মই ৰখি কিনে কাহিনীটো ক'ব ইচ্ছা গ'ল মানে আমি আহিব ওলোঁ ই এখন হোটেল দেখা পালা হোটেলখনৰ পৰা নাম কি আছিল সি ক'লে আৰু বিৰিয়ানী খাব যায় কি পালোঁ তাতে মানে ভাত আছে আৰু ৰুটি আছে তাকো ৰুটিটো 10 টকা এক্সট্ৰাকৈ আৰু চব্জিখিনি এক্সট্ৰাকৈ কিনিব লাগিব 80 টকাকৈ তো আমি সুধিলোঁ চাহ আছে না তো আমি দুই কাপ চাহ ল'লোঁ তাৰপিছত ভাবিলোঁ আমি চিঙৰা খাম কিবা তাকো আকৌ খাব লগা নাই 10 টকাৰ মেৰিগ'ল্ড পেকেট খাইছোঁ লৈছোঁ আৰু গুচি আহিছোঁ মেৰিগ'ল্ড পেকেট আকৌ 4খানমান বিস্কুট আছে লৈ আহিছোঁ লগত তো মানে চাউলৰ আমি 1 পেকেট মেৰিগ'ল্ড কিনিলোঁ সেই মেৰিগ'ল্ড পেকেট আধাখিনি লৈছোঁ আৰু তো কি কৰিব আৰু উপায় নাই মানে বিৰিয়ানী খাব গ'লোঁ কিন্তু চাহ খাই কিনে গুচি আহিব লগা হ'ল এতিয়া বেলেগ জেগাত কিবা যাই কিনে চাওঁ আৰু এই হাৱে ৰাস্তা চমি চাওক এই গাড়ী চাড়ী আহিছে এই অংকুৰৰ চব ইয়াৰ কাৰণে আহিছে বিৰিয়ানী খাই চাহ খাব লগা হৈছে বিস্কুটেদি কাটি আমি এতিয়া অংকুৰ চুলি কাটি না বৰমাৰ পৰা নলবাৰী আহি গ'লোঁ আহি কিনে এতিয়া চুলি কাটিব গৈছোঁ চুলিকেইটা কাটোঁ দাড়িকেইটাতো কাটিছোঁ নাইয়ে দাড়ি চুলিকেইটা কাটি কিনে ঘৰত যাম বিহু চিহু আহিছে ফুৰিব লাগিব এতিয়া তো গাইছ আমি মানে চুলি কাটিলোঁ পূৰা ঘূৰাই দিলোঁ মোৰ আছে অলপমান তাৰ অংকুৰতে ঘূৰাই দিছোঁ পূৰা তো যিহেতু গৰমৰ দিন আহি আছে সেইকাৰণে অলপমান কাটি দিলোঁ আৰু একো প্লেনেটৰিয়াম চালোঁ ভাল লাগিল চাই কিনে আপোনালোকেও চাব যিটো ভিডিঅ' দেখাই পালাক তো আজি কাৰণে ইয়াতে সমাপ্ত হ'লোঁ নতুন ভিডিঅ' লগ পাম আৰু বিহু আহিছে বিহু ভিডিঅ' বনাম বাই বাই টাটা বাই বাই গাইজ বাই বাই